মডেল পোলিং ষ্টেচন মানে আচলতে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আমি প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰ এনেকুৱা হোৱাটোৱেই বিচাৰোঁ বা আমাৰ প্ৰচেষ্টা থাকিব আগলৈকো যিহেতু ইয়াতে তিনিটা আছে ইয়াতে তিনিটা পোলিং ষ্টেচনত যিসকল আমাৰ বিষয়া আছে পোলিং প্ৰিজাইডিং অফিচাৰ তেওঁলোক মহিলা হয় মহিলাৰ দ্বাৰা পৰিচালিত আৰু ইয়াতে বিভিন্ন ধৰণৰ সা সুবিধাসমূহ আমি প্ৰদান কৰিছোঁ লেক্টেটিং মাদাৰ শ্বেড আছে PWD ভোটাৰ্ছৰ কাৰণে আমাৰ ৱেইটিং শ্বেড আছে ঠিক তেনেকৈ হেল্প ডেস্ক বুথ আছে গতিকে সকলো ফালৰ পৰা আমি এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছোঁ গেটৰ পৰা ফুল চুল লগাই অলপ সুন্দৰকৈ বনাইছে কি কাৰণে বনাইছে আচলতে ভোটদানটো যিহেতু আমি পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰৰ বাসিন্দা হয় ভোটগ্ৰহণ বা ভোটদানটো আমাৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আটাইতকৈ ডাঙৰ অধিকাৰ গতিকে আমি বিচাৰোঁ প্ৰশাসনৰ ফালৰ পৰা যে প্ৰত্যেকজন নাগৰিকে এজন মানে সক্ৰিয় ভোটাৰ হৈ সচেতন নাগৰিক হিচাপে আনন্দ মনেৰে তেওঁলোকৰ এই অধিকাৰ সাব্যস্ত কৰিবলৈ আহক এতিয়া আমাৰ মডেল পোলিং ষ্টেচন হিচাপে আমি বৰ্তমান এইবাৰ এই তিনিটা PS 184, 185 আৰু 186কে আমি মডেল পোলিং ষ্টেচন হিচাপে আগবঢ়াই দিছোঁ আচলতে এইবাৰ আমাৰ নিৰ্বাচন আয়োগৰ ফালৰ পৰা PWD ভোটাৰ্ছ আৰু 80+ ভোটাৰ্ছৰ কাৰণে আমি পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু যিসকল আচলতে সকলোৱে পোলিং ষ্টেচনত আহি ভোট দিয়াটো এটা ফূৰ্তিও আনন্দ অনুভৱ কৰে গতিকে যিসকল ভোটাৰে পোষ্টেল বেলটৰ সুবিধা নোলোৱাকৈ নিজ ইচ্ছাৰে ভোটগ্ৰহণ কেন্দ্ৰত আহি ভোট দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও আমাৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে আমাৰ হুইল চেয়াৰ ব্যৱস্থা আছে আৰু যিসকলৰ অসুবিধা তেওঁলোকক আমি হুইল চেয়াৰৰ সুবিধা প্ৰদান কৰিছোঁ কৰোনা প্ৰট'কলটো মেইনটেইন কৰিছোঁ আমাৰ দেখিছে আশা বাইদেউসকল আছে গেটত তেওঁলোকে মাস্ক বিতৰণ কৰিছে চেনিটাইজাৰ দিছে থাৰ্মেল স্কেনাৰ দি স্কেন কৰিছে প্ৰত্যেকজন ভোটাৰকে ভোটিং ৰেটটো আমাৰ যথেষ্ট ভাল বৰ্তমানলৈকে যে প্ৰায় 43% আমাৰ ক্ৰছ হৈছে আৰু এইটো বিৰাটে এটা আশাজনক খবৰ এতিয়ালৈকে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আমাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আমি আশা কৰিছোঁ এনেকৈ সম্পূৰ্ণ গোটেই প্ৰক্ৰিয়াটো চলি যাব বুলি আদৰ্শ বুলি ক'লে আচলতে আমি অন্য ভোটগ্ৰহণ কেন্দ্ৰত যিখিনি সুবিধা দিওঁ তাতকৈ যেনিবা ইয়াত অকণমান বেছিকৈ গুৰুত্বটো পায় আৰু দ্বিতীয় কথাটো হ'ল যে এই মডেল পলিং ষ্টেচন তিনিটাত ভোটগ্ৰহণ কেন্দ্ৰ 184, 85 and 186 ইয়াতে গোটেইখিনি তিনিটা ভোটগ্ৰহণ কেন্দ্ৰই সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালিত আনকি যিখিনি আৰক্ষী বিষয়া আৰক্ষী বিভাগৰ পৰা মোতায়েন কৰা হৈছে তেওঁলোকো মহিলা তো এইটোকে আমি যিহেতুকে আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ আমি দেখুৱাইছোঁ যে ভোটগ্ৰহণ কেন্দ্ৰও মহিলাৰ দ্বাৰা সুচাৰুৰূপে পৰিচালিত হ'ব পাৰে ইয়াতে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আশা কৰ্মীবিলাকে হেণ্ড চেনিটাইজাৰ্ছ ফেচ মাস্ক যোগান ধৰে ভোটাৰবিলাকক যাৰ লগত নাথাকে আৰু দ্বিতীয়তে আমি সামাজিক দূৰত্ব বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ যদিওবা মানুহৰ ভিৰ ভাৰ বেছি হ'লে কেতিয়াবা সেই ব্যৱধানটো কমি যায় তথাপিতো আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ কাৰণ নিজৰ স্বাস্থ্যটো নিজৰ কাৰণে এটা উদ্বেগৰ বিষয় সকলোৱে সেই ক'ভিড প্ৰট'কল মানি চলি এই ৰোগৰ সংক্ৰমণৰ পৰা নিজকে বচাব লাগে ইয়াত আৰু কিছু বস্তু দেখিবলৈ পোৱা গৈছে যে দুগ্ধপান কোঠা বনোৱা হৈছে তাৰপিছত জিৰণি কোঠা বনোৱা হৈছে বৃদ্ধ লোকৰ কাৰণে মডেল পলিং ষ্টেচনত সেই ধৰণৰ সুবিধাবিলাক দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ কোনোবা যদি লেক্টেটিং মাদাৰ আহে ভোট দিবৰ কাৰণে যে বাচ্চাক গাখীৰ খুৱাবৰ কাৰণেও জেগাৰ অভাৱ হয় তেতিয়া সেই জেগাটো আমি যোগান ধৰোঁ আৰু তেনেকৈ জিৰণি কোঠাও আছে এজেড মানুহৰ কাৰণে আৰু ভোটাৰ্ছ এছিষ্টেঞ্চৰ কাৰণেও আমাৰ বুথ আছে কেম্পাছৰ ভিতৰতে এইখিনি সুবিধা আমি ভোটাৰক কৰি দিওঁ আৰু সেইকাৰণে আমি মডেল পলিং ষ্টেচনত এই কথাবিলাকৰ প্ৰদৰ্শন কৰোঁ যাতে এইটো আৰ্হি হয় অন্য পলিং ষ্টেচনৰ কাৰণেও এতিয়ালৈকে দিনৰ প্ৰায় 11টা বাজি আহিল এতিয়ালৈকে সমগ্ৰ জিলাখনত যিহেতু আপুনি জিলা নিৰ্বাচনী বিষয়া হিচাপে আছে ইয়াত কোনো ধৰণৰ কিবা অপ্ৰীতিকৰ ঘটনা এতিয়ালৈকে একো ঘটনাই ঘটা নাই প্ৰীতিকৰ বা অপ্ৰীতিকৰ একো ঘটনা ঘটা নাই আৰু দুই এটা হয়তো যান্ত্ৰিক বিজুতি হৈছিলে দুই এটা ভোটগ্ৰহণ কেন্দ্ৰত সেইবোৰ আমি তৎকালীনভাৱে আমি বিকল্পৰ ব্যৱস্থা কৰিছোঁ বেলেগ EVM আমি লগাই দিছোঁ VVPAT লগাই দিছোঁ খুব বেছি নহয়
আউট অফ 326 পলিং ষ্টেচনছ অনলি 4টা পলিং ষ্টেচনতে তেনেকুৱা মক পলৰ সময়ত হৈছিল আৰু এতিয়া গোটেইখিনি খুব ভালকৈ চলি আছে